আজি ভিডিঅ'টো মই ৰাতিপুৱা চাহ কাপৰ পৰা বনাইছোঁ। সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে ময়ূৰীহঁত পঢ়ি আছিলে যিহেতু আমালৈও চাহ সানিলোঁ আৰু ময়ূৰী ৰাজশ্ৰীলৈও চাহ সানিলোঁ। এইফালে চাহ খাবৰ কাৰণে সিহঁতক দিবলৈ এইফালে চাওকচোন পিয়া পাৰি পাৰি বহিছে যিহেতু সিহঁতে ঢুকি নাপায়। তাৰপাছত আকৌ ময়ূৰীয়ে কিতাপখন পেলাই দিছিলে, সেইখনো তুলি দিলোঁ। তাৰপাছত এয়া বিস্কুট আনিবলৈ আকৌ পাহৰিয়ে গৈছিলোঁ জানেনে, সেইকাৰণে আকৌ বিস্কুটখিনিও আনি লৈছোঁ। তাৰপাছত এয়া ময়ূৰী আৰু ৰাজশ্ৰীক বাটিত চাহ দিছোঁ। আপোনালোকে চাগে ভাবিছে কিহৰ কাৰণে দিছোঁ। সিহঁতৰ যিহেতু চাহখিনি সিহঁতে গৰমে গৰমে খাব নোৱাৰে, গতিকে বাটিত দিলে সিহঁতি পটককৈ মানে ঠাণ্ডা হৈ যায়, খাব পাৰে, সেইকাৰণে বাটিত দিছোঁ। তাৰপাছত এয়া তাহাঁতক বিস্কুটো দিছোঁ দুটা দুটা। ৰাতিপুৱা এনেকৈ প্ৰায়ে সিহঁতক খাবৰ কাৰণে দিওঁ। আজি যিহেতু দেওবাৰ সেইকাৰণে ময়ূৰী চাওকচোন ঠেঁটো তাইক দুটা বিস্কুট দিয়াৰ কাৰণে এইফালে সিহঁতকো দি ল'লোঁ। তাৰপিছত আমিও চাহকাপ মই খালোঁ। তাৰপিছত বৌয়ে যিহেতু কাম কৰি আছিলে, গা ধোৱা নাছিলে, গতিকে বৌকো চাহকাপ বাহিৰতে দিলোঁ। বৌয়ে বাহিৰতে খাওঁ ক'লে। তাৰপাছত আহিলোঁ মই পাকঘৰলৈ বুলি অলপমান বুট দালিত তিয়াই থ'বলৈ পাহৰিলোঁ। ৰুটিৰ লগত খাওঁ বুলি বনাইছোঁ। এয়া সিজেনে নিসিজে নাজানো আৰু। এইফালে কুকাৰত দি অলপমান নিমখ দি পানী জোখত দি পেলাই কুকাৰৰ ঢাকোনখন মাৰি তুলি দিছোঁ। আৰু কুকাৰটো অকণমান বেয়া হৈছে যিহেতু অকণমান তাৰো এডাল বান্ধি দিছোঁ, গম পায়নে, বহুত পানীবোৰ ফেচ ফেচকৈ মাৰে। তাৰপাছত এয়া ৰুটিখিনি যিহেতু মঠি থৈছিলোঁ সেইখিনিও চালোঁ। তাৰপাছত গোল গোল কৰি ল'লোঁ। যিহেতু অকলশৰীয়াকৈ কৰা, বৌয়ে বাহিৰৰ কাম কৰি আছে, সেইবাবে ময়ো ৰুটিখিনি বেলি ল'লোঁ। তাৰপাছত ৰুটিখিনি বনাইছোঁ। মই আকৌ শুকান ৰুটি খাই বেলেগ বেয়া পাওঁ জানেনে, সেইকাৰণে অকণমান তেল দি বনাইছোঁ। এনেকৈ তেলত বনালে খাই কিবা এটা ভাল লাগে। আৰু একেখন কেৰাহীতে অলপমান মিঠাতেল দি তাৰপাছত মই এতিয়া চব্জিখিনি তেল মাৰিবৰ কাৰণে অলপমান পিঁয়াজ দিছোঁ। তাৰপাছত পিঁয়াজখিনি অলপমান ভাজি হোৱাৰ পিছত আদা আৰু নহৰু অকণমান থেতেলিয়াই তাতে দি দিছোঁ। এইখিনিও ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপাছত এইখিনি কালাৰটো অকণমান চেঞ্জ হোৱা দেখি ইয়াতে মই অকণমান চব্জি মছলা, হালধি, তাৰপাছত অকণমান গৰম মছলা দি পেলাই এইখিনিও ধুনীয়াকৈ ভাজি লৈ ইয়াতে মই বইল কৰি থোৱা বুট দালি আৰু আলুখিনি ধুনীয়াকৈ দি দিছোঁ। তাৰপাছত এইখিনি চাওকচোন এনেকৈ ভাঙি দিলে মানে ৰুটিৰ লগত খাবলৈ অকণমান ভাল লাগে। বৰ ধুনীয়াকৈ সিজিলে, তিয়াই নাই থোৱা যদিও, যিহেতু কুকাৰৰ কামাল নহয় জানো, সিজিবই। আৰু এইফালে ধুনীয়াকৈ এইখিনি হৈও গৈছে চাওকচোন, উতলিছে। তাৰপাছত কালাৰটো ইমান ধুনীয়া আহিছে আৰু গোন্ধটো। তাৰপাছত এইখিনি খাবৰ কাৰণে আনিলোঁ, চবকে ভাগ কৰি দিলোঁ। আমাৰ ভাগিনজনীও আছিলে, তাৰপৰা ময়ূৰী, ৰাজশ্ৰী, বৌ আৰু তাই চবকে দিলোঁ। দি মেলি লৈ ময়ো খালোঁ। খাই বৈ লৈ এয়া চাওকচোন ময়ূৰীহঁতেও ধুনীয়াকৈ খাই আছে। তাৰপাছত আকৌ দুপৰীয়া বৌক বিচাৰি ফুৰিছোঁ, বৌ নাই ঘৰত। তাৰপাছত মই শুই আছিলোঁ মানে অকণমান। তাৰপাছত দেখিছোঁ বৌয়ে কচু বুটলি আনিছে দুপৰীয়া খাবৰ কাৰণে। এইফালে বৌয়ে কচুখিনি বুটলি আনি ধুনীয়াকৈ ভাজিলে। তাৰপাছত এয়া ভাত উলিয়াইছে দুপৰীয়া। এইফালে ভাত আৰু এইফালে দালি আৰু অকণমান কচু ভাজি, আৰু কচু ভাজিখিনি কিন্তু খাই আজি বহুত ভাল লাগিলে, যিহেতু বহুত দিনৰ মূৰত খোৱা হৈছে। এইফালে অকণমান মগু দাইল বনাইছিলে। ময়ূৰীক আকৌ মই ক'লোঁ সুদা ভাত খাবা বুলি, সেইকাৰণে ময়ূৰীয়ে আকৌ এতিয়া দাইল নোখোৱাই হৈ থাকিলে জানেনে, সেইকাৰণে তাই হেনো সুদা ভাতহে খায়। এইফালে কচু ভাজি তাহাঁতক নাই দিয়া, যিহেতু অকণমান জ্বলা, কিন্তু বহুত টেষ্টি হৈছিলে দেই কচু ভাজিকণ। আৰু এইফালে দুইজনী চাওকচোন একেখন পিয়াৰ পৰাই কিমান কাজিয়া লাগিছে। আপোনালোকৰ ঘৰত হয়নে নহয় বাৰু? সন্ধিয়া শুলোঁ অকণমান আবেলিতে, শুই পেলাই সন্ধিয়া উঠি তাৰপাছত এয়া গৰু ছাগলী বান্ধি তাৰপিছত এয়া চাহৰ কাৰণে যোগাৰ কৰিছোঁ। অকণমান গাখীৰ আছিলে, গাখীৰ চাহকণ খাই ভালো লাগে। এইফালে ডাঙৰ মইনাৰ কাৰণে অকণমান লাল চাহ বাকি লৈছোঁ, তাই যিহেতু গাটো অকণমান ভাল নহয়। এইফালে আকৌ সেইখিনি চাহতে আকৌ চাহপাত অলপমান সৰহকৈ দি তাৰপিছত তাতে ধুনীয়াকৈ গাখীৰখিনি গৰম কৰি থোৱা ঢালি দিছোঁ। এনেকৈ গাখীৰ চাহ অকণ যদি আবেলি খাবলৈ পাওঁ আৰুনো কি লাগে নহয় জানো। এইফালে চাহখিনি বনোৱাও হৈ গ'ল, ধুনীয়াকৈ উতলিছে চাওক। আৰু এইফালে আকৌ আদা দিবলৈ পাহৰিছিলোঁ দেই, আদা আছিলে ঘৰতে, আদা দিলোঁ। আদা দিয়া চাহকণ যে খাবলৈ কি ভাল লাগে। এইফালে চাহো ধুনীয়াকৈ বাকি ল'লোঁ। এইফালে চাহ বাকি থাকোঁতে আকৌ বৌহঁতকো চিঞৰি আছোঁ। বৌ এফালে গৈছিলে, এইফালে আকৌ চাওকচোন চাহৰ কালাৰটো যে কি ধুনীয়া হৈছে। এইফালে চাহখিনি এনেকৈ বাতি আৰু গিলাচ লৈ লৈছোঁ। আমি ঘৰত খালে প্ৰায় এনেকৈয়ে খাওঁ। এইফালে আকৌ চাহখিনি ধুনীয়াকৈ আনি ল'লোঁ। তাৰপাছত আকৌ চাহখিনি চাইছোঁ, চাওকচোন কালাৰটো যে কি ধুনীয়া হৈছে, আৰু লগত বিস্কুট আছে। এনেকৈ খাইছোঁ। বৌয়ে হেনো চাহখিনি খাই বহুত ভাল পাইছে, কৈছে বহুত ভাল লাগিছে, যিহেতু ভাল লাগিবই আদা দিয়া। লগতে ময়ো অকণমান খাই চালোঁ, খাই পেলাই বোলো ৰিভিউটো আপোনালোককো দিওঁ। কি যে টেষ্টি। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই।